নমস্কাৰ অলৰেডি মই প্ৰথম অংশ বা প্ৰথম পাৰ্টটো অলৰেডি মই সলিউশনত দি দিছো তোমালোকে চাই লবা সময় নষ্ট নকৰাকৈ আমি কোৱেশ্চন নম্বৰ 15 পৰা আমি স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 15 দিছে দা ব্ৰেকডাউন অফ পাইৰুভেট টু গিভ কাৰ্বন ডাই অক্সাইড ওয়াটাৰ এণ্ড থাৰ্মিট এণ্ড এনাৰ্জি টেক্স প্লেচ ইন কৰব এইটো হ'ব আমাৰ মাইটোকন্ড্ৰিয়া শুদ্ধ উত্তৰটো আমাৰ মাইটোকন্ড্ৰিয়া ওকে তো আমাৰ পাইৰুভেট অণু ক'ত ভাঙে এইটো হৈছে আমাৰ মাইটোকন্ড্ৰিয়াত পাইৰুভেট অণু ভাঙি যায় ওকে দেন আমাৰ 16 হদিছে যে প্ল্যান্ট হরমোন কোনটো হ'ব তো আমি জানো যে অক্সিন হক জিবাৰেলিন হক এক্সিসিক এসিড হক সাইটোকাইনিন এইবিলা হৈছে আমাৰ প্ল্যান্ট হরমোন শুদ্ধ উত্তৰ হ'ব সাইটোকাইনিন 17 হদিছে এসেক্সুৱেল ৰিপ্ৰডাকচন টেক্স প্লেচ থ্ৰু বাডিং ইন এইটো শুদ্ধ উত্তৰ হ'ব আমাৰ ইষ্টত অযৌন প্ৰজনন সংঘটিত হয় দেন আমাৰ কোৱেশ্চন নম্বৰ 18 হদিছে সমংস্ত অংগৰ উদাহৰণ হ'ল তো শুদ্ধ উত্তৰটো হ'ব আমাৰ অল অফ দা এবভ ইয়াৰে সকলোবিলাক সমংস্ত অংগৰ উদাহৰণ Question number 19 হদিছে আমাৰ in evolutionary terms we have more common in with শুদ্ধ উত্তৰটো হ'ব আমাৰ এটা চিম্পাঞ্জি চিম্পাঞ্জি মানে কি আমাৰ সাদৃশ্যতা আছে কাৰ লগত চিম্পাঞ্জিৰ লগত Question number 20 kidneys তো হৈছে আমাৰ ৰেচন অংগ ওকে 21 হদিছে genetic footprints can be traced back to our to African root হইতে সমান হয় বা কি হয় African roots হ'ব অপচন বি ইজ কারেক্ট Question number 22 what happens when the egg is not fertilized নিকেশন হলে ডিম্বকটোৰ কি হয় তো লিভস ফৰ 1 ডে তো 24 আৱাৰ্স অৰ্থাৎ 24 ঘণ্টাৰ কাৰণে তেও জীয়াই থাকে ইন হিউম্যান বিংস দ্য নৰ্মেল সিস্টোলিক প্ৰেছাৰ ইজ এবাউট 120 mm অফ Hg এইটো আমাৰ পাৰাস্তম্ভ 120 mm 24 দিছে আমাৰ উইংস অফ এ ব্যাট এণ্ড দ্য উইংস অফ এ বাৰ্ডাৰ প্ৰথমটো হ'ব আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন বি এনালগাছ অৰ্গেন বা সমবৃত্তিক অংগ In evolutionary terms, which among the following has better body design? শুদ্ধ উত্তৰ হ'ব আমাৰ চিম্পাঞ্জি যিসকলে চিম্পাঞ্জি ঠিক কৰিছে তেওঁলোকৰ শুদ্ধ হৈছে Flowers of hibiscus, mustard, etc. contain both stamens and carpels, therefore they are bisexual হ'ব এইটো আমাৰ উভলিংগ ওকে Fe2O3 plus Al এইটো অলৰেডি এক্সাৰসাইজ দিয়া আছে এক্সাৰসাইজ কোনত আমাৰ দিয়া আছে আৰু শুদ্ধ উত্তৰ হ'ব আমাৰ ডিসপ্লেসমেন্ট ৰিঅ্যাকশন বা অপহৰণ বিক্ৰিয়া because aluminum is more active than iron আৰু এলুমিনিয়ামে আইৰণক আইৰণ অক্সাইডৰ পৰা ডিসপ্লেস কৰিছে অৰ্থাৎ অপহৰিত কৰিছে দেন আমাৰ এইটো কমন পৰিছে 28ত যে কমন হৈছে আমাৰটো সোডা এসিড কিয় ব্যৱহাৰ কৰা হয় অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয় মই দুবাৰ কৰাইছো এই কোৱেশ্চন কমন পৰিছে আৰু এটা কমন পৰিছিল যে পৰুৱাৰ হুং নাইবা চৰাত পাত যেটো আছে নেটেল লিভস এই নেটেল লিভস বিলাকত যেতিয়া গাত লাগে তেতিয়া আমাৰ কি ৰিঅ্যাকশন হয় এইটো হয় মিথানিক এসিডৰ কাৰণে ৰিঅ্যাকশনটো হয় তো কমন পৰিছে অবভিয়াসলি কেমিক্যাল ৰিঅ্যাকশন ইজ নট ইনভলভড কোনটো ক্ষেত্ৰত কেমিক্যাল ৰিঅ্যাকশন সংঘটিত নহয় তো মেল্টিং অফ ক্যান্ডেল মোমবাতি জ্বলালে কোনো ধৰণৰ কেমিক্যাল ৰিঅ্যাকশন সংঘটিত নহয় কোৱেশ্চন নম্বৰ 30 pH of a neutral solution is এইটো আমি ডাইৰেক্ট কমন পৰিছে 6 মিনিটৰ ক্লাছটোৰ পৰা pH = 7 হ'ব ওকে আৰু এই কোৱেশ্চনটো কমন পৰিছে প্ৰসমান বিক্ৰিয়াৰ উদাহৰণ আছিল য'ত আমাৰ X হ'ব আমাৰ সোডিয়াম হাইড্ৰক্সাইড আৰু এইটো হ'ব আমাৰ হাইড্ৰোজেন কাৰণ সোডিয়াম হাইড্ৰক্সাইডৰ পৰা HCl প্লাস সোডিয়াম হাইড্ৰক্সাইড NaCl উৎপন্ন হ'ব প্লাস হাইড্ৰোজেন গ্যাস উৎপন্ন হ'ব দেন আমি আগবাঢ়িম 32 কোৱেশ্চনত আমাৰ বেকিং সোডা পৰা সোডিয়াম কাৰ্বনেট কেনেকৈ পাব পাৰি তো বিযোজন বিক্ৰিয়া এইটো আমাৰ সোডিয়াম কাৰ্বনেটৰ বিযোজন আছিল সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট এইটো মই শিকাইছিলো হিদিনা যিবিলাকে কোৱেশ্চনটো চাইছে বা ভিডিঅ'বিলাক চাইছে তেওঁলোকে নিশ্চয়কৈ কোৱেশ্চনটো কৰিব পাৰিছে এণ্ড NaHCO3 এইটো আমাৰ বিযোজন আছিল সেই বিযোজন হলে এইটো Na2CO3 plus CO2 plus O2 অক্সিজেনলৈ ভাঙি যায় ওকে তো কোৱেশ্চন নম্বৰ 32 শুদ্ধ উত্তৰ হ'ব বাই হিটিং বেকিং সোডাক আমি গৰম কৰিম মই এটা ট্ৰাইংগল দি দিছিলো না সেইটো কি বুজায় তাপ বুজায় ওকে দেন আমাৰ এইটো হৈছে Fe plus O2 ইয়াৰে শুদ্ধ উত্তৰ হ'ব Fe2O3 আইৰণ অক্সাইড উৎপন্ন হয় যিবিলাকে অপচন নম্বৰ ডি অফ কোৱেশ্চন নম্বৰ 33 টিক কৰিছে তেওঁলোকৰ শুদ্ধ হৈছে 24 ক্যারেট গোল্ড ইজ আচ্ছা মই সংকৰতৰ পৰা কোৱেশ্চন কৰাইছিলো এণ্ড ইউ ক্যান সি এটা কোৱেশ্চন আহিছে এইটো অলপ বেলেগ ধৰণে আহিছে সুধিছে যে 24 ক্যারেট যেটো আমাৰ বিশুদ্ধ গোল্ড আছে বহুত বেছি সফট হয় যদি আমি ইয়াক হাৰ্ড বনাব লাগে তেতিয়াহ'লে আমি কিছুমান অইন ধাতু ইয়াৰ লগত মিক্স কৰিব লাগিব তো বেসিক্যালি সংকৰটো হ'ব এইটো তো ইয়াতে দিছে দুটা অংশ আমি কোনবিলাক ধাতু মিক্স কৰিব পাৰিম প্ৰথমটো হৈছে আমাৰ কপাৰ নাইবা সিলভাৰ শুদ্ধ উত্তৰ হ'ব আমাৰ কপাৰ নাইবা সিলভাৰ নন মেটেল বিলাকে বা অধাতু বিলাকে
do not displace hydrogen from dilute acid, they react with hydrogen to form hydrides বিলাক গঠন কৰিব। Okay, নন মেটেল বিলাকে কি কৰে হাইড্ৰাইড বিলাক গঠন কৰে। আৰু কুকিঙৰ লগত যদি তোমাৰ কলা পৰে তেতিয়াহ'লে এইটো শুদ্ধ উত্তৰ হ'ব দ্য ফুয়েল ইজ নট বাৰ্ন কমপ্লিটলি, ইন্ধনটো সম্পূৰ্ণৰূপে দহন নহয়। কুৱেশ্যন নম্বৰ 38 শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। 39 বাই কনচিডাৰিং দেয়াৰ পজিশ্যন, ইয়াতে শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন জি এ, অৰ্থাৎ এইটো হ'ব আমাৰ গেলিয়াম, বিকজ গেলিয়ামৰ এইটো চাইজ আছে মানে আকাৰ আছে, আকাৰটো বহুত বেছি হয়, আৰু যদি আকাৰটো যদি বহুত বেছি হয় তেতিয়াহ'লে তাৰ যিটো ৰিয়েক্টিভিটি আছে সেইটো বহুত বেছি হয়। ওকে, বৰণ আছে, ইয়াতে আমাৰ নন মেটেল আছে, হাইড্ৰোজেন গ্ৰুপৰ আছে, তো কি হ'ব ইয়াৰ যিটো আমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন বা ইলেক্ট্ৰনৰ বিন্দু গঠন আছিল, ইলেক্ট্ৰনৰ বিন্যাস আছে, সেইটো হৈছে আমাৰ 2 3, কাৰণ বৰণৰ পাৰমাণৱিক সংখ্যা হৈছে আমাৰ 5, তো 2 3 হ'লে 5টা ইলেক্ট্ৰন আছে যোজন কক্ষত, তাৰ পৰা শ্বেয়াৰ কৰিব 3টা, বুজিছে? 3টা ইলেক্ট্ৰন আছে আমাৰ যোজন কক্ষত, যাৰ পাৰমাণৱিক সংখ্যা হৈছে 5, তো শ্বেয়াৰ কৰিব 3টা। শুদ্ধ উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 40 শুদ্ধ উত্তৰ হৈছে অপশ্যন বি। ট্ৰেণ্ড অফ ভেলেন্সি, এইটো হৈছে আমাৰ শুদ্ধ উত্তৰ হ'ব যে প্ৰথমতে ইনক্ৰিজ হয় বাওঁফালৰ পৰা সোঁফাললৈ, দেন আমাৰ ছাডেনলি এণ্ডত গৈ কি হ'ব ডিক্ৰিজ হ'ব। ওকে, তো ইয়াতে শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন বি 40 এণ্ড 41 মেবি অপশ্যন চি দিয়া আছিল, মেবি এইটো তোমালোকে চাই ল'বা। প্ৰথমতে ইনক্ৰিজ হ'ব, নেক্সট আমাৰ ডিক্ৰিজ হ'ব, মানে কি প্ৰথমতে বাঢ়িব, নেক্সট কি হ'ব কমিব, এণ্ড মানে কি যিটো আমাৰ 18 গ্ৰুপ আছে সেই গ্ৰুপ পাওঁলৈ, বা আমি যদি চাওঁ যে প্ৰথমতে বাওঁ হাতত যিটো আমাৰ গ্ৰুপ পৰ্যায় আছিল এই পৰ্যায়ৰ পৰা সোঁফাললৈ গ'লে ক্ৰমান্বয়ে বাঢ়ে, বাট এট দ্য এণ্ড কি হ'ব এইটো কমিব। ওকে, ষ্টুডেণ্ট কণ্ডা এই কুৱেশ্যনটো আমাৰ 1/v + 1/u পৰা আমি কৰিব পাৰিম। তো তোমাৰ কপাৰ দৈৰ্ঘ্য কিমান দিছে, f = -10 cm দিছে, যিসকলে সূত্ৰটো জানে তেওঁলোকে কৰিব পাৰিব, এণ্ড u = আমাক -15 cm দিছে, তো -15 এইটো আমি যদি সলভ কৰোঁ বাই ইউজিং দ্য ফৰ্মুলা 1/v + 1/u, তেতিয়াহ'লে আমি গম পাম যে লক্ষ্যবস্তুৰ অৱস্থান হ'ব আমাৰ v = -30 cm, অৰ্থাৎ দাপনৰ সন্মুখৰ হ'ব, মানে যিফালে অবজেক্ট আছে লক্ষ্যবস্তু আছে সেই চেম ছাইডত এইটো গঠন হ'ব। আইডেণ্টিফাই দ্য ডিফেক্ট। ওকে, কাৰ্ভেচাৰ অফ হিজ আইলেণ্ডছ, চকু লেন্সৰ অত্যাধিক বক্ৰতা যদি হয় তেতিয়াহ'লে তাৰ মায়'পিয়া হয়, মায়'পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা। ওকে, আ পাৰ্চন কেন নট বিয়ণ্ড 2 মিটাৰ, অৰ্থাৎ 2 মিটাৰতকৈ অধিক দূৰত্ব দেখা নাপায়, মানে কি হৈছে এইটো হাইপাৰমেট্ৰপিয়া হ'ব, আৰু হাইপাৰমেট্ৰপিয়া হ'লে আমি গম পাওঁ উত্তৰ লেন্স ইউজ কৰিম, উত্তৰ লেন্সৰ প্ৰকাশ দৈৰ্ঘ্য হৈছে পজিটিভ, তো সেইকাৰণে অপশ্যনেল ইউজ কৰিম আমি ইয়াতে -2, হয়তো এইটো বা নহ'লে এইটো হ'ব। ওকে, 1/2 দিছে, 1/2 f p = 1/2, p = 1/2 means 0.5, 0.5 দিয়ক। এণ্ড এই যিটো আমাৰ গ্ৰাফ আছিল সমগ্ৰ গ্ৰাফ আমি যোৱাকালি কৰাইছিলোঁ, তাৰ পৰা কুৱেশ্যন আহিছে, এণ্ড ইউ কেন চি হিয়াৰ যে গ্ৰাফটোৰ পৰা কুৱেশ্যন আহিছে, আৰু p = IR ইউজ কৰিম। প্ৰথমতে আমি দেখিছোঁ যদি আমাৰ কাৰেণ্ট আমাৰ অৰ্থাৎ I = যদি আমাৰ 0.1 এম্পিয়াৰ হয় তেতিয়াহ'লে v = 0.4 হ'ব, অৰ্থাৎ 4 গুণ বৃদ্ধি পাব। তো সেই 4 টাইমছ কৰি মেটাক আমি কৰিব পাৰিম। প্ৰথমটো হৈছে আমাৰ x দিয়া আছে 1.2 দিয়া আছে, শুদ্ধ উত্তৰ হ'ব আমাৰ 0.3, x ৰ মান হ'ব 0.3, আৰু y হ'ব আমাৰ কি 0.5 লগত আমি যদি 4 মাল্টিপ্লাই কৰোঁ আমি পাম 2, তো 0.2। ওকে, গ্ৰাফৰ পৰা এনেধৰণে কুৱেশ্যন আহিছে, মই কৈছিলোঁ তোমালোকে চাই যাবা, p = IR চাই যাবা যে। ওকে, তেওঁলোকে আশা কৰিছোঁ যে সকলোৰে পৰীক্ষা ভাল হৈছে, কমেণ্টত নিশ্চয়কৈ জনাবা কিমানখিনি কৰিছা, কিমান নম্বৰ শুদ্ধ হৈছে। See you in the next video. Thank you so much for watching the video.